হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই ন? মোৰো ভালেই দিয়ক। তো আজি হৈছে গৰু বিহু, কাইলৈ হৈছে মানুহ বিহু। তো গৰু বিহু মানুহ বিহুটো মই ভ্লগ দিবই লাগিব। তো দুটা ভ্লগ আহিব, আপোনালোকে এনজয় কৰিব। তো আজি হ'ল গৰু বিহু, তো গৰু বিহু উপলক্ষে মই এটা ভ্লগ লৈ আহিলোঁ। আপোনালোকে প্লিজ ৱাটছিং কৰি থাকক দেই। গৰু বিহু স্পেচিয়েল আমি এতিয়া আম বুটলিবলৈ যাই আছোঁ। মানে আমাৰ ইয়াত গাত ঘঁহে ন, গাত ধুওঁতে আৰু গৰুকো ঘঁহায়। আৰু আমি এতিয়া আম বুটলিবলৈ যাই আছোঁ। আমাৰ গৰু নাই গাইছ, সেইকাৰণে বেয়া লাগি আছে অলপ। এতিয়া আমি দেখাই আছোঁ ৰ'বক, কোনডাল গছৰ পৰা আমটো পাৰিম। তো দেখিছেনে, এইডাল গছৰ পৰা আমটো পাৰিম। তো আম পাৰাখিনি দেখাম আৰু, মানে পাৰিলোঁ অলৰেডি, আপোনালোকক দেখাই আছোঁ। তো ব'লকচোন মোৰ লগত আহি থাকক। দেখিছেনে এই আম তিনিটা, আৰু এই হালধি আৰু এই কাজল গুড়ি আমি এতিয়া গাত ঘঁহিব লাগিব আৰু এই খুন্দিব লাগিব। খুন্দি পেলাই ইয়াতে গাত ঘঁহিব লাগিব। এইডাল বা কি গাইছ, মই নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব দেই। অঁ গাইছ, মনত পৰিছে, এইডাল হৈছে মঠা, আৰু এইডাল কাজল গুড়ি, সেইডাল হালধি, আৰু সেই হৈছে আম। তো গাইছ, আপোনালোকৰ বিহু কেনেকুৱা চলি আছে কমেণ্ট কৰিব দেই। হে গাইছ, এটা বহুত ধুনীয়া কথা হে, আমাৰ ইয়াতে চাইকেল থোৱা ঘৰত এটা চৰাইৰ বা আছে। আপোনালোকক দেখাই আছোঁ ৰ'বক দেই। চৰাইটো মস্ত সৰু, মস্ত, আমাৰ ভাল মস্ত সৰু। দেখিছেনে, চৰাইটো এতিয়া নাই, উৰাই গ'ল চাগে। এইটো চৰাইৰ বাহা। চৰাইটো কিজানি উৰাই গ'ল, মানুহ দেখিলে উৰাই যায় আৰু এইটো বাহা। দেখিছেনে, এইটো। হে গাইছ, মই এটা ঢোল, পেঁপা আৰু জাপি, কপৌ ফুল, তাল আদি থকা এটা ছবি আঁকিছোঁ। আপোনালোকক দেখাই আছোঁ ৰ'বক দেই, আপোনালোকে চাই থাকক। তো গাইছ, এইখনে মোৰ ফাইনেল ড্ৰয়িংটো। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। নীলাকৈ চকুৰে প্ৰশ্নবোধক কৰিল। এহে মোলান্দৈ হাতৰে চুৰিখনি, এহে মোলান্দৈ বুকুতে মই মাৰি ল'ম। এহে মোলান্দৈ ঐ, তেজেৰে ঐ বৈ যাব, তেজেৰে বৈ যাব নৈ। এহে মোলান্দৈ হেনো তেজৰ নদীতে, এহে মোলান্দৈ তইনো নাও খেলিবি। এহে মোলান্দৈ লগৰনো সমনীয়াক, লগৰনো সমনীয়াক লৈ। এ ফুল ৰমক, এ বিজুলীৰ চমক, আই মোৰ পাগলী হ'ল। এই গাইছ, এইটো হৈছে নিকিতাহঁতৰ গৰু। তো নিকিতাহঁতে খুৱাই আছে, দেখিছেনে? গৰু বিন্দাছ গাইছ, পুৰা বহি আছে। তো গাইছ, অলপমান পিছতে গৰুটোক ধোৱা হ'ব, আপোনালোকক দেখাম ৰ'বক। শুনিলো দূৰণিত কুলি কেতেকীয়ে জুৰিছে বহাগৰ গান। উজনি নামনি ৰঙতে নাচিছে বিহুতি অসমীৰ প্ৰাণ। সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী, বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই ৰাম।
বিহুৰে পাততে সৰু ভনী মাকুৰ খিটখিটনি সৰু ভনী জুহাৰতে বহি পিঠা পনা পুৰি বিহুলৈ বুলি হলি নে আজৰি বিহুৰে তলিতে বিহুৱান যাচিবি নে নাই ঢোলেটি বজাই দিম নাচিবি নে কঁকাল ঘূৰাই ঘূৰাই গাতে গা লাগিলে চাবি দেই দেহাৰমে ৰমাই লাজতে নাযাবি